নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি আছোঁ আমি ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত। বৰ ধুনীয়া পৰিৱেশ, লগত আছে প্ৰতিমা, হোষ্টেল জুনিয়ৰ, মৰিগাঁৱৰ জীয়ৰী আমাৰ কিউট। আহক একেলগে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ চাওঁ। গুৱাহাটীলৈ আহিলে এবাৰ আহিব লাগে ন, ইমান ধুনীয়া ঠাই, ইমান ধুনীয়া ভিউ। আহক একেলগে উপভোগ কৰোঁ মোৰ ভিডিঅ'ৰ যোগেদি। ব'লা। চেণ্ডেলটো খুলি ল'লোঁ, চলো। চলো, ঠাণ্ডা ইমান ঠাণ্ডা পাতা সেইকাৰণে কৈছিলো মোজা পিন্ধিব। মই কাৰণে পিন্ধি আহিছোঁ। আৰু এয়া হৈছে ৰাতিৰ ভিউ। ৱাও, আজি ভিতৰৰ পৰা আহো পালা। ৱাও, কি ধুনীয়া। কি মজা লাগিছে।